প্লাষ্টিক পোহালে বিষাক্ত গেছ ওলায়। এই গেছ নাকেৰে শৰীৰলৈ প্ৰৱেশ কৰে, বিভিন্ন অংগত বেয়া প্ৰভাৱ পেলায়। এতিয়াৰ পৰাই সাৱধান হওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান যেহেতু ঠাণ্ডাৰ বতৰ আৰু এই ঠাণ্ডাৰ পৰা বাচিবলৈ আমি কি কৰোঁ, এনেকৈ জুই ধৰোঁ। আৰু বহু মানুহে দেখা যায় এনেকৈ প্লাষ্টিক পলিথিন জ্বলাই দিয়ে, কাৰণ এই প্লাষ্টিক আৰু পলিথিনবোৰ অতি সোনকালে জ্বলে আৰু বহুত টাইমৰ কাৰণে জ্বলি থাকে। কিন্তু কথা হ'ল, এই প্লাষ্টিক আৰু পলিথিন জ্বলালে তাৰ পৰা যিটো গেছ ওলায়, সেই গেছে কি কৰে? এয়াৰ পলিউশ্যন কৰে। আৰু এই এনেকুৱা পলিউটেড এয়াৰ বা প্ৰদূষিত বায়ুৰ পৰা যদি আমি নাকেৰে অক্সিজেন গেছ লওঁ, সেই অক্সিজেন গেছে আমাৰ ভিতৰত গৈ আমাৰ শৰীৰৰ বিভিন্ন বেমাৰৰ সৃষ্টি কৰে। আৰু শুনি আচৰিত হ'বা যে মানুহৰ যে কেঞ্চাৰ বেমাৰ হয়, সেই কেঞ্চাৰ বেমাৰো এনেকৈ প্লাষ্টিক পলিথিন জ্বলালে যিটো গেছ ওলায়, সেই গেছে কেঞ্চাৰ বেমাৰ কৰে। গতিকে আমি কি কৰিম, এই প্লাষ্টিক আৰু পলিথিনবোৰ আমি ঘৰৰ য'তে ত'তে চুকে কোণে আমি দলিয়াই নিদি সেইবোৰ আমি ডাষ্টবিনত থ'ম। আৰু যদি ডাষ্টবিন ভৰি যায়, তেতিয়া আমি ঘৰৰ ওচৰত যদি ক'ৰবাত প্লাষ্টিক ফেক্টৰী থাকে, তেতিয়া আমি তাত দি দিম। এতিয়া আমাৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত আমি এটা ডাঙৰ ডাষ্টবিন বনাই আছোঁ। সেই ডাঙৰ ডাষ্টবিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰত পেলনীয়া প্লাষ্টিক পলিথিন, চিপছৰ পেকেট এইবোৰ বিচাৰি আনিব। আৰু যদি ৰাস্তাত পৰি থাকে, সেই চিপছৰ পেকেটবোৰো আমাৰ ল'ৰা ছোৱালীয়ে আনিব, আনি সেই ডাষ্টবিনত জমা কৰিব। আৰু 15-20 দিনৰ মূৰে মূৰে যিজন ছাত্ৰ ছাত্ৰীয়ে আটাইতকৈ বেছি এনেকৈ প্লাষ্টিক পলিথিন আনি জমা কৰিব, তাৰ কাৰণে আছে আকৰ্ষণীয় পুৰস্কাৰ। ব'লক আমি নিজৰ পৰাই প্ৰথমতে আমি ষ্টাৰ্ট কৰোঁ। আমাৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতা আমি শুদ্ধ কৰিবলৈ আমি নিজৰ পৰাই আমি আৰম্ভ কৰোঁ। ধন্যবাদ।